দুৰ্গা পূজাৰ আগত যদি বডি বনাব ইচ্ছা তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে। চ' এমাহৰতো আপোনাৰ ইমান সহজত বডি নবনে, কিন্তু আপুনি নিশ্চয় ট্ৰাই কৰিব পাৰে। কিছুমান এনেকুৱা টেকনিক আছে, এনেকুৱা এক্সাৰচাইজ যিটো আপুনি কৰিলে বহুত সোনকালে ৰিজাল্ট পাব। ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়ক লেগছক। লেগছৰ ট্ৰেইনিং কৰিলে আপোনাৰ আপাৰ বডিৰ মাছল পাম্প হ'ব, মাছলৰ ষ্ট্ৰেংথ বাঢ়িব, চাইজ বাঢ়িব। স্কোৱাট, লেগ প্ৰেছ, লাঞ্জেছ ভালকৈ ট্ৰেইনিং কৰিব। আৰু তাৰপিছত আহিলে আপোনাৰ চেষ্ট আৰু আৰ্মছৰ ট্ৰেইনিং, যিটো আপোনাৰ এইটো ফ্ৰণ্ট ছাইড থাকে, শ্ব' কৰিব বিচাৰিছে, অলপ ফিট বিচাৰিছে, ভালকৈ মানুহে ভাল দেখাটো বিচাৰিছে, তাৰপিছত চেষ্ট প্ৰেছ আৰু শ্ব'ল্ডাৰ প্ৰেছ ভালকৈ ট্ৰেইনিং কৰিব বাৰবেলৰ লগত। বাৰবেল ইউজ কৰি চেষ্ট প্ৰেছ আৰু শ্ব'ল্ডাৰ প্ৰেছ মাৰিব। আৰু বাইচেপ কাৰ্ল, ট্ৰাইচেপ এক্সটেনশ্যন, ট্ৰাইচেপছ পুছ ডাউন অলপ ভালকৈ ট্ৰেইনিং কৰিব। আৰু 10 reps হয় আৰু 4 set লগাব পাৰে। ইমানো হেভি নকৰিব যে আপোনাৰ ইঞ্জুৰি হৈ যায়। দুৰ্গা পূজা বুলি নিজকে ইঞ্জুৰি কৰি নিদিব। পুছ-আপছ, ফ্ৰী হেণ্ড ভালকৈ ট্ৰেইনিং। ডাইটত আহিলে আপোনাৰ এগছ আৰু চিকেন অলপ ভালকৈ এড কৰক, যাতে ইমান ট্ৰেইনিং কৰি আছে মাছলছটো বিল্ড আপ হ'ব লাগিব, ৰিকভাৰ হ'ব লাগিব। ত' তাৰ কাৰণে চিকেন আৰু এগছ ভালকৈ ৰাখিব। কাৰ্বছ ৰাখিলে